মৰ্নিং স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'। এতিয়া শুনিব দেই, মই কি কাৰণে ভিডিঅ' বনাওঁ কিন্তু এডিট কৰিবলৈ এলাহ লাগে আৰু ক'ৰবাত ফুৰিব গ'লে পাহৰি থাকোঁ ক্লিপবোৰ ল'বলৈ, এনেকুৱাই হয় আৰু। চাওঁ আজি যদি পাৰোঁ ভিডিঅ'টো যদি কণ্টিনিউ কৰি থাকিব পাৰোঁ তেতিয়া ভিডিঅ'টো আপলোড হ'ব, যদি কণ্টিনিউ কৰি থাকিব নোৱাৰোঁ তেতিয়াহ'লে আপলোড নাজানো আৰু। চেনেলটো খুলিছিলোঁ কেতিয়াবা ব্লগ বনাই দিম বুলি, কিন্তু ইমান এলাহ মানে কি ক'ম, বহুত এলেহুৱা, এলাহ সেইকাৰণে কাৰণে উন্নতি হোৱা নাই, কি কয়। ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, শেষলৈকে চাব। এতিয়া মই ফাৰ্ষ্টে মেগী বনাই লৈছোঁ, তাৰপিছত চানা দালি আৰু আলু বনাম। তাৰপিছত খাই মেলি মই ওলাইছোঁ এনাইহঁতৰ ঘৰলৈ যাবলৈ। ইয়াৰ মোৰ ফ্ৰেণ্ড হয়, তাই আৰু মই ওলাইছোঁ যাবলৈ। বাছত উঠি গৈ আছোঁ আৰু তাৰপিছত আমি চাবুৱাৰ ডলফিন ৰিজৰ্টত সোমালোঁ। গাইছ আমি আহিলোঁ ডলফিন ৰিজৰ্ট। এয়া কোনো নাই, ডলফিন এটা দেখিলোঁ কিন্তু দুটা দেখিলোঁ ইয়াত, সেইটো আৰু এইটো। এতিয়া যাব হৈ গ'ল, ঠাণ্ডাও লাগিছে। খাবলৈ তাত খালে বহুত দাম ল'ব নেকি? খালে বহুত দাম ল'ব নেকি? এতিয়া যাওঁ আৰু ফটো চটো মাৰিলোঁ। বহুত দেৰিকৈ আহিলোঁ আমি অৱশ্যে, সেইটো কাৰণে যাবলৈ হ'ল আৰু। সৰু হ'লে গৈ আহোঁ ব'লা। তাত ওলাই আহি আমি বহুত ডাঙৰ বিপদত পৰিলোঁ। ৰিজৰ্ট পানীতোলালৈকে আহি মানে টমটম এখন পালোঁ, তাতে উঠি মেলি আহিলোঁ। আহিয়ে মই ডাইৰেক্ট জুই ফুৱাত লাগিছোঁ আৰু মোৰ লগৰজনী দেখিছেনে, ভাইটিক পঢ়াই আছে দেখিব। এতিয়া ধুনীয়াকৈ শিকাই আছে ন, চাব দেই আজিৰ যুগৰ শিক্ষক আমাৰ কি কৰে। এইয়া দেখিছেনে, পোৱালিটোও কম নহয় নহয়, কৈছে বা উত্তৰটো তুমি মোবাইলতে উলিয়াই দিয়া বোলে। Oh my god. এখন আৰু ৰাতি ভিডিঅ' বনোৱা নহ'ল। ৰাতিপুৱাই উঠি মানে দা লৈ ওলালোঁ কলপাত এখন কাটিবলৈ। এনাই কৈছে ৰবাব টেঙা দুটা আনি থৈছোঁ, তই কাট আমি চবেই খাম। তাৰপিছত কৈছোঁ ময়ো বিহ জলকীয়া দুটামান ছিঙি আনো, দুটা নহয় দেই 4টা আনিছোঁ। পটাপট কাটি মেলি খালোঁ, খাই মেলি আমি ওলাই আহিলোঁ, তিনিচুকীয়া আহিলোঁ, কাম আছিলে মোৰ অলপ। এতিয়া দুইজনীয়ে পিটপিটাই একে ঠাইতে ঘূৰি ফুৰিছোঁ। তাৰ পাছত ক'লোঁ তাইক বৈ তোক আজি আমাৰ তিনিচুকীয়া পাৰ্কখনকে ফুৰাবলৈ যাওঁ। সেইটো মতে দুইজনী পুচকা খাই মানে যাব ওলালোঁ। গৈ এয়া তিনিচুকীয়া পাৰ্কত সোমালোঁ। সোমায়ে তাইক ক'লোঁ ক'ত কি আছে ব'ল আজি দেখাই যাওঁ। তাৰপিছত এয়া মই খেলিবলৈ কিবা এটা পাই গ'লোঁ, বাচ্ছাৰ কাৰণে হয়, ময়ো বাচ্ছা আৰু গাইছ। খেলিলোঁ অলপ, তাই ঘূৰাই দিছে মই খেলি আছোঁ। ভাল লাগিলে কিন্তু খেলি, কি দিন আছিলে, সৰুতে ভাল আছিলে। এয়া দেখিছেনে নাৰিকল লাডু কিনি আনিছিলে, গোটেই নপুখুৰী পাৰ্ক খাই খাই মানে ঘূৰি ফুৰিছে। এয়া মই টাৰ্জেন নে কি বুলি কয় জানো, টাৰ্জেন নিচিনা উঠিলোঁ। মাখিয়ে হাতী পিঠিটো উঠিলে দেই। এয়া চৰাইবিলাক ইমান ধুনীয়াকৈ পৰি আছিলে, চাই ইমান ভাল লাগিলে। আৰু এই আমাৰ কাপল ডান্স গাইছে, আমাৰ পৰা যদি কাপল ডান্স শিকিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। আকৌ অলপ ফুৰি আহিলোঁ, ফুৰি আহি পেট পূজা কৰোঁ বুলি ভাবিলোঁ। তাই ম'ম' লৈছিলে, মই চাওমিন লৈছিলোঁ, খালোঁ, খাই মেলি ওলাই আহিলোঁ। যিহেতু আকৌ ৰুমলৈও উভতিব লাগিব, আমাৰ হাতত সময় কম আছিলে, সেইটো কাৰণে আমি অকল নপুখুৰী পাৰ্কে ফুৰিব পাৰিলোঁ। আকৌ নেক্সট যেতিয়া বেলেগ জেগাত যাম তিনিচুকীয়াৰ। বাছত উঠিলোঁ, বাছত উঠি ইমান ভাগৰ লাগিছে। তাৰপিছত তাইতো ফটো চোৱাত বেছি হৈ গ'ল। এতিয়া আমি গৈ থাকোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আৰু ভিডিঅ'টো চাই ভাল পায়। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম, এতিয়ালৈ বাই। बंधन के मुटियारा पटोला बनके कन्ना दे विच पिपल पतियां पाही चूड़ा खन के बंधन के मुटियारा पटोला।